নমস্কাৰ, মই তুলুমণিয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ময়ো ভাল বেয়া মাজতে আছোঁ আৰু মানে মোৰ গাটো বৰ ঠিক নহয়। আৰু নতুন বছৰ বুলি মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ শুভেচ্ছা জনালোঁ। লগতে আজি ভোগালী বিহু উৰুকাৰ দিনাও আপোনালোকৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আশা কৰোঁ আপোনালোক সকলোৱে বছৰটি ভালে কুশলে যাওক আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ বছৰটো ভালদৰে পাৰ হয়। আৰু ভাবিলোঁ আজি উৰুকা বুলি ভিডিঅ' এটা কৰোঁ, ভিডিঅ'টো আপোনালোকতো শ্বেয়াৰ কৰি দিওঁ। মানে কি আপোনালোকে মোৰ যোৱা বছৰ এটা ভিডিঅ' দেখিছে উৰুকা, আমি ঘৰতে খানা খাওঁ, তো আমি বেলেগৰ লগত তেনেকৈ নাখাওঁ। আৰু এইবাৰো তেনেকৈ আমাৰ ঘৰতে অকলশৰীয়াকৈ খাইছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যদি শেষত চাই ভাল পায় তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, আৰু যোনসকল নতুন ভিউৱাৰ্ছ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে পৰৱৰ্তী ভিডিঅ'টো আৰম্ভ কৰোঁ। পিঠা বনালে আৰু পিঠাকেইটা বনোৱা কেইদিনমান হ'ল, তো সেইকাৰণে খাই শেষ হৈ গৈছেগৈ। আৰু এইফালে নাৰিকলৰ লস্কৰাও বনালে, নাৰিকলৰ লস্কৰ। আৰু ইফালে আমাৰ তিলপিঠা কিনি অনা হৈছে, যিহেতু মায়ে এইবাৰো তিলপিঠা বনোৱা নাই, মানে মাৰ অলপ প্ৰব্লেম হৈ আছে, সেইকাৰণে তিলপিঠাটো নবনায়। আৰু এইফালে নিমকি আছে, বিস্কুট কিবাকিবি টেমাত সোমাই আছে আৰু এইটো নিমকি। এইফালে জেঠায়ে চেনি আৰু নাৰিকল দি বনোৱা পিঠা দি পঠিয়াইছে। মানে আমাৰ মা হাতখন ভঙা হয়, তো সেইকাৰণে মায়ে যোৱা বছৰো তিলপিঠা বনোৱা নাই, এই বছৰো বনোৱা নাই, মানে কিনি আনে। কাৰণ মা মানে হাতখনত বেছি জোৰ দিব নোৱাৰে আৰু চাউল খুন্দিব দিয়া হ'ল। আৰু এতিয়া ভাবিছোঁ কি খাম কি নাখামকৈ দেখিলোঁ চাওমিন আছিলে, তো চাওমিনকে বনাম বুলি ভাবিলোঁ। আৰু এইফালে চাওমিন বইল কৰি ল'লোঁ। আজি মই বনাম পৰ্ক চাওমিন। লগতে এইফালে গাজৰ, পিঁয়াজ, বন্ধাকবি কাটি ল'লোঁ। আৰু এইফালে মাংস অকণমান লৈ লৈছোঁ, গাহৰি। এইফালে বলক এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ। ৰিফাইন তেল দিলোঁ আৰু দি মানে পিঁয়াজ দিলোঁ। পিঁয়াজ দি মানে তাত বন্ধাকবিখিনি দি ভালদৰে অলপ ভাজি লৈছোঁ। আৰু এইফালে এতিয়া মই গাজৰ এড কৰি দিলোঁ। গাজৰটো দি অকণমান আকৌ ভালদৰে ভাজি ল'ম। মই এতিয়া ইয়াত গাহৰিটো এক্সট্ৰাকৈ ভাজি লৈছোঁ। এতিয়া মই চাওমিনটো এড কৰি দিলোঁ আৰু লগতে অকণমান চয়া চচ দি দিছোঁ। এতিয়া অকণমান আকৌ মই ভালদৰে ভাজি লৈছোঁ। ফাইনেলি এতিয়া মোৰ পৰ্ক চাওমিন ৰেডি হৈ গ'ল। আৰু মই চাওমিনটো দেখিলে আপোনালোকে বহুত চিম্পুলকৈ বনালোঁ। লগতে মই এতিয়া টমেট' চচ অকণমান লৈ লৈছোঁ। এতিয়া খাই লওক। মায়ে চুঙাত বৰা চাউল দিব। আৰু এইফালে চাউলটো অলপ কমেই হ'ল, কাৰণ মায়ে এবাৰ ফাৰ্ষ্ট টাইম চুঙাত দিছে। আৰু এইফালে এতিয়া জুইত দি দিছে। এইফালে পাপাই সৰু আলু গুটি আৰু গাহৰি মাংস পুৰি মানি দিছিলে। এতিয়া মায়ে মাছ ফ্ৰাই কৰি আছে। আৰু এইফালে সৰু আলু গুটি গাহৰি মাংস তেনেকৈ ভাজিছিলে, তো গাহৰিটো লোকেল আছিলে বাৰু। আৰু এইফালে দাদাই চুঙাত দিয়া গাহৰি আৰু লাইশাক আনিছে, মানে দাদাৰ লগৰ এজনে বনাই দিছে। নেক্সট ডে কালি ৰাতি মই ভিডিঅ' নকৰিলোঁ, কাৰণ মই কৈছিলোঁ আপোনালোকক মোৰ গাটো বহুতেই বেয়া, তো সেইকাৰণে কালি ৰাতি গা ইমানেই বেয়া লাগিলে, ভাতটোও খাব নাপালোঁ। মানে মই ডাইৰেক্ট শুইহে গ'লোঁ, চাওমিন খাই শুই গ'লোঁ। আৰু এতিয়া আজি আকৌ ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া আমি গা পা ধুই এতিয়া আমি পাপা মই ওলাইছোঁ নামঘৰলৈ চাকি দিবলৈ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া মুড়ি আৰু ক্ৰীম অকণমান খাই লৈছোঁ, কাৰণ ৰাতি খোৱা নহ'লেই। আৰু আজি 16 জানুৱাৰী দিনাখন মোৰ ভতিজাটোৰ জন্মদিন হয়। আৰু তাৰ জন্মদিনৰ ব্লগ মই যোৱা বছৰ দিছিলোঁ। এইবছৰ তাৰ জন্মদিন পতা হোৱা নাই, সি কেকটোহে কাটিছে। আৰু সি কেকটো কাটি বহুত ফূৰ্তি পাইছে। আৰু তাৰ যিহেতু আইতা ঢুকালে, সি দেৰগাঁৱত আছিলে, তো আজি বাৰ্থডেটোৰ কাৰণে সি আমাৰ যোৰহাটলৈ আহিলে। আৰু এইফালে বৌ, দাদা, মা, পাপা, দেউতা, মানে তাৰ ককা হয়। আৰু সেয়া এতিয়া মাকক খুৱাই আজি ভতিজাটো পোৱা 5 বছৰ সম্পূৰ্ণ হ'ল। আৰু এই দেউতাকৰ লগত এতিয়া কেক কাটি আছে। এইখন ভতিজাটো সৰুকালৰ ফটো হয়। ঠিক আছে, তেতিয়াহ'লে আজিলৈ মই ভিডিঅ'টো ইমানটোৱে শেষ কৰিব লৈছোঁ। ভিডিঅ'টো মই যিমানটো পাৰিলোঁ আপোনালোকক অকণমান অকণমানকৈ দেখালোঁ, কাৰণ কৈছোঁ মোৰ গাটো ঠিক নহয়, সেইবুলিও তাৰ মাজতে অলপ ভিডিঅ' কৰিলোঁ।
আৰু আপোনালোকে মোক ভিডিঅ'টো শেষলৈকে চাব যদি শেষত চাই ভাল পাইলে লাইক কৰিব কমেণ্ট কৰিব যোন আকৌ নতুন ভিডিঅ' আহিছে তেনেকৈ ছাবস্ক্ৰাইব কৰিব দিলে আজিলৈ বাই বাই আকৌ